গাইস আপোনালোক ৰেডি না চাবৰ কাৰণে এয়া মই কোবাব লৈছো হেল্ল' গাইস মই বগল মোৰ ইউটিউব চেনেল আসামিজ ক্ৰেজি বলে আপোনাক স্বাগতম জনালো গাইস সদায় আপোনালোকলৈ নতুন নতুন এক্সপেৰিমেণ্ট লৈ মই আজি আপোনাৰ ওচৰলৈ আহোঁ কিন্তু আজি এটা এনেকুৱা এক্সপেৰিমেণ্ট লৈ আহিছোঁ এইটো আপোনালোকে সম্ভৱ আগত দেখা নাই আমি বাইক চলালে বিশেষকৈ ইউজ কৰোঁ কি হেলমেট গতিকে সেই হেলমেটটোনো কিমান সেফটি দিব পাৰে আমাক কিমান পাৱাৰফুল হয় হেলমেটটো আমি তাকে টেষ্ট কৰোঁ আহকচোন এই টেষ্টটো আমি তিনিটা বিভাগত কৰি চাম হে গাইস আমাৰ ওচৰত অলৰেডি আছে এটা হেলমেট যোনটো হেলমেট আমি নাই কমে 5 মহলাৰ বিল্ডিঙৰ তললৈ পেলাই চাওঁ কি হয় ফাৰ্ষ্ট গাইস আমি এটা তললৈ দিব লৈছোঁ কি হয় চাওঁ আহক এয়া চাওক দিলোঁ এতিয়া আমি সেকেন্ড এক্সপেৰিমেণ্টটো কৰি চাওঁ Hey guys, 3 নম্বৰটো হ'ল আমাৰ যোনটো লাষ্ট হয় এইটো গতিকে ইয়াদি কুবাই চাওঁ আহকচোন কি হয় গাইস আহকচোন আমি এতিয়া হাতুৰিদি কুবাই চাওঁ কি হয় গাইস আপোনালোক ৰেডি না চাবৰ কাৰণে এয়া মই কুবাব লৈছোঁ গাইস দেখিব পাইছে মই হাতুৰিদি কুবালো বৰ্তমান একো নহ'ল গতিকে আৰু এবাৰ চাওঁ আহকচোন ইয়াতকৈ জোৰে গাইস দেখিব পালে হাতুৰিদি কুবাত ই ভাঙি গ'ল হে গাইস আমি তিনি ধৰণৰ এক্সপেৰিমেণ্ট কৰি চালোঁ দুটাত পাছ কৰিলে 3 নম্বৰটো দি ফেইলাৰ হৈ গ'ল 3 নম্বৰ কৰাৰ লগে লগে হাতুৰিটো যি খুব পৰিলে যাৰ কাৰণে হেলমেটটো ভাঙি গ'ল গতিকে ইয়াৰ পৰা গম পোৱা গ'ল হেলমেটটো যথেষ্টখিনি সেফটি দিব পাৰে আমাক কিন্তু অতি অত্যাধিক সেফটি দিব নোৱাৰে আমাক গতিকে নিজেও সাৱধান থকাটো বেছি গুৰুত্বপূৰ্ণ হয় গতিকে ভিডিঅ'টো ইয়াকে শিক্ষা দিবলৈ আমি কৰিছিলোঁ গতিকে থেংক ইউ